Hello everyone, বলক আজি আপোনালোকক দেখাম মোৰ গুটেই দিনটো কেনেকৈ পাৰ হয় ৰাতিপুৱাৰ সময়খিনিটো মই এনেকৈ মাৰ লগত লাগি থাকোতেই যায় কাৰণ কি মাকটো গুটেই দিনটো নাপাম ময়ো জিমলৈ গুচি যাম আৰু মায়ো অফিচলৈ গুচি যাব সেই কাৰণে আৰু জিমৰ পৰা আহি মই কি খাওঁ হেতুটো আপোনালোকে জানেই সব লগতে কওঁৱে ফাৰ্ষ্টতে খালো ডিটক্স ওয়াটাৰ এন্ড এতিয়া আৰু অকমান পেটটো ভৰাবলৈ কিবা কিবি খুচুৰি আছো আৰু পাকঘৰখনত কি আছে মখানাটো অকমান रोस्ट কৰি লৈছো লগতে গ্ৰীণ টিৰ কাৰণে সাইডত পানীও গৰম কৰি ললো আৰু মখানাৰ লগত মই এড কৰিছিলো মুছলি আৰু অকমান চানাচুৰ বাস হেতুৱে খালো গ্ৰীণ টিৰ লগত এনেকে খাই বিৰাট বেছি ভাল লাগে মোৰ দেন লাঞ্চত এয়া এগ কাৰি আছিলে ভাত আৰু এটা বেঙেনা দি কিনে মাইকে বনাইছিল আৰু এইটো বগৰী আচাৰটো যে মোৰ একদম ফেভাৰিট স্মাৰ্ট বাজাৰৰ পৰা আনিছিলো খাই মেলি টাইম হ'ল মাক অফিচৰ পৰা আনাৰ এনি পিনে দেখিছেনে ধুমুৱা বতাৰ নিচিনা হৈ গৈছিল বতৰটো ৰাস্তাত অকমান ভিজিলো বাৰু হেয়া আমাৰ সুন্দৰী পমিলা আহি গ'ল ঘৰলৈ আৰু ঘৰ আহি মই যেহেতু ডিনাৰটো অকমান জলদি কৰো সেই কাৰণে পাকঘৰত আহি কিনে এয়া মোৰ ডিনাৰ ৰেডি